এভৰিৱান আজি ৰাতিপুৱা শুই উঠি এতিয়া লাঠি লৈ মেলি যাওঁ দে লাডু ফুৰাবলৈ লাঠি লৈ আহিছোঁ কাৰণে ইয়াক পাত্তা দিবলৈ অহা নাই নহ'লে দল লাগিলেহেঁতেন দৌৰ মাৰিলেতো আহ 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 ইয়াৰ মানে খোজটো কেলে জানো চিধাই নহয় এবাৰ সোঁফালে যাব এবাৰ বাওঁফালে যাব তেৰা বেকাকৈ ই খোজ কাঢ়ে ৰাতিপুৱা এইবোৰ কি ইমান আমলখি ৰাতি বৰষুণ দিলে কাৰণে আমলখি ধেৰ পৰি আছে এতিয়া মই ভালখিনি বুটলি ল'ম দুজোপা গছ আমলখি বুটলি থাকোঁতে এয়া হাঁহ গৰু চাইডত লুকাই দিলোঁ মই ওলালোঁ আহি লুকাই দিলোঁ এতিয়াতো পাৰ হৈ লওক গ'ল নাই চাওঁ আমলখি 4টাই পালোঁ আমলখিখিনি খাই দিলেচোন হ'ব আৰু 4টাকে লৈ ঘৰলৈ যাওঁ এতিয়া খাই দিলে এয়া এতিয়া মই শিলটোত কি কৰিম কটাৰীখন ভৰাই ল'ম কাৰণ মাছ এটা কাটিবলৈ আছে কিন্তু মই এনেকৈ নধৰাওঁ আকৌ দেই মোবাইলটো এখন হাতে ধৰি আছোঁ মই সেইটো কাৰণে দিগদাৰ হৈছে এইটো মাছ একদম বৰফ হৈ আছে ইয়াক এতিয়া কেনেকৈ কটা যায় অলপমান এতিয়া গৰম পানী ঢালি দিম ফ্ৰী মিউজিক যিবোৰ হেৰিত নালাগে গা পা ধুই আহি এয়া মেজিৰ ওচৰত অকণমান সেৱা ল'লোঁ এয়া আমাৰ লাডু ইমান ঠাণ্ডা গৰম পাই ইয়াতে আহি লাডু ভাগৰ লগৰকেইটাও আহি জমা হৈ গৈছে এতিয়া খাওঁ মেজি প্ৰসাদ পেকেটৰ মাজত থাকে চোলা পিন্ধিবি এইটো কাৰ চোলা এইটো কাৰ বিহু চোলা এইকেইটা চুঙা চাউল গৰম কৰিছোঁ দেই দৈ খাব নোৱাৰোঁ ক্ৰীমকে খাইছোঁ কোমল চাউলৰ লগত গুৰ লৈছোঁ আমাৰ দুখ হ'ব জানো দৈখিনি খাব নোৱাৰোঁ বিহু সময়ত মাজৰ সময়কণ অলপমান কাম আছিলে এতিয়া একেবাৰে খোৱাৰ থালত লগ পাইছোঁ একেবাৰে লাঞ্চ কৰিম এতিয়া কটনী কটা মাছটো তাৰপিছত সেয়া চাটনি আছে আৰু এতিয়া আমি ভাত খাম খাই বৈ ওলাইছোঁ গাঁৱৰ ঘৰলৈ সকলোৰে কাৰণে লৈ লৈছোঁ এয়া কেক ঘৰতে বনাই এয়া পাইছোহি আৰু দেই আমাক ৱেলকাম কৰিব ৰখি আছে এয়া চিকু এইবোৰ চব ককাই কৰিছে দেই খেতি চবৰ ঘৰতে যে এখন কিচেন গাৰ্ডেন থাকিবই লাগে মই যে এইবোৰ ভাল পাওঁ সেইবাবে প্ৰথম এইবোৰকে চাওঁ এইবোৰ ফ্ৰেঞ্চবিন ওলকবি এইটো গোটেইটো দৰা ওলকবি এয়া ফুলকবি আৰু এইটো বন্ধাকবি নেকি ধৰিব পৰা নাই এয়া শাকৰ এইফালে মটৰ ফুল ফুলিছে লাগিছেও মটৰ পালেং শাক এইপিনেও আছে শাক পালেং ধনিয়া আৰু এইবাৰ মাজে মাজে গোমধান দি দিছে আৰু এইপিনেও আছে দেই ঢেৰ খেতি চাইডে তেনেকৈ এইপিনে আছে এইবোৰ বেঙেনা ঠগিলে ইহঁতক ক'লে কি তোমালোকে ফ্ৰীকে হেৰি পাবা লাইট পাবা নাপালে
মই বেলেগ ধৰণৰ বস্তু এটা দেখিছোঁ দেই। কি হয় এইটো ইমান ডাঙৰ ডাঙৰ? এইটো কিবা এটা টেঙাই হয়, কি হয় নাজানো খালি বুলি ভাবিছোঁ আৰু। নহয় কিবা জানো কি হয়। সেই পিনে এটা লাগি আছে, গছজোপা সৰু। বৈ অকণমান এইখিনি পৰা আহোঁগৈ বৈ, সেইখিনি পৰা আহোঁগৈ বৈ। কোনফালে পাৰিবি নাই? ভালকে ধৰিবি দেই। ভাটৌ এজনী পাইছোঁ, দুখ পাই বহি আছে। ভালকে ধৰিবি দেই। অ' ৰ চোলাটো ভিতৰত ভৰাই লৈ যাব লাগিব ৰ। নহয় নহয়, মই এইটো মেলি দে, তাইক দাঙি মেলি ইয়াত উঠাই দিব লাগিব ৰ। ভাটৌজনী দুখ পাই আছিলে পথাৰৰ মাজতে, আমি ৰেস্কিউ টিম মই আহি পোৱা আগে আগে ভাটৌজনী গৈ এই গাড়ীৰ তলফালেদি গৈ সোমাই গ'ল ভিতৰত। গাড়ীৰ ভিতৰত সোমাই গ'ল। মাকে লৈ গ'লেও লৈ যাওঁ। ভাটৌজনী তেনেকৈ আনি ভালকৈ থৈ আহিলোঁ। এতিয়া আমি যাম মাহী ঘৰলৈ। আমাৰ মাহীহঁতৰ ঘৰৰ বাহিৰৰ পৰিৱেশ ছানছেট হৈছে দেই। এতিয়া তেওঁলোকেও খেতি কৰিছে, পিঁয়াজৰ পাত এইবোৰ কি ঢেৰ খেতি। এইফালে আছে এডৰা খেতি আৰু আগফালে আছে এডৰা খেতি। মই আপোনালোকক খেতি দেখুৱাইহে হৈছে, আচলতে মই নিজে ভাল পাওঁ যে, সেইটো কাৰণে আপোনালোকক দেখাই আছোঁ। ইয়াত মোৰ মহাই কৰিছে এয়া খেতি, চব আলু খেতি। এয়া মাহী আৰু মাহী ভাগৰ ল'ৰাটো। বাই বাই। একো নহয়, এয়া আমাৰ জেঠাই। অ' জেঠাই, অ' ভিডিঅ'। সেয়া জেঠাই এতিয়া উঠি এক পাক নাচি দিব বোলে, হয় নাই? এইটো দ মই চাহ খাম। চেক হেণ্ডচেক 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 হৈ থাকে। এইটো ধুনীয়া। বাই 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 বাই। এতিয়া আমি ঘৰলৈ গৈ আছোঁ। ঠিক এনেকৈ আজি দিনটো কমপ্লিট কৰিলোঁ। সেই আজি মাঘৰ বিহু প্ৰথম দুদিন মানে পৰিয়ালৰ মানুহখিনিৰ লগতে আজি দিনটো কটালোঁ। আজিলৈ তেন্তে বাই বাই।